আজি মই আপোনালোকক এটা ডায়েট প্লেন শ্বেয়াৰ কৰিব খুজিছোঁ যিটো ইউজ কৰি মোৰ 10 কেজিতকৈও বেছি ৱেট লছ হৈছে আৰু ডায়েট প্লেনটো এনেকুৱা কোনো হাৰ্ড ডায়েট প্লেন নহয় নৰ্মেল ডায়েট প্লেন হয় আমি আছামিজ মানুহে যেনেকৈ খানা খাওঁ একদম তেনেকুৱা নৰ্মেল খানা বাট খানা খোৱাৰ টাইম টেবুলটো আৰু খানাৰ এমাউণ্টটো কমাই মই মোৰ 10 কেজি ৱেট লছ কৰিছোঁ আৰু আপোনালোকক মই আজিটো শ্বেয়াৰ কৰিব খুজিছোঁ ডায়েট প্লেনটোৰ কাৰণে আপুনি মৰ্ণিং 7 AM টু ইভিনিং 8 PM লৈকে খানা খোৱা আপোনাৰ খতম কৰিব লাগিব মৰ্ণিং 7 AM আপুনি কি কৰিব একাপ কুহুমীয়া গৰম পানীত এচামুচ হানি ল'ব অৰ্গানিক হানি হ'লে ভাল হয় বাট নহ'লে কোনো কথা নাই তাৰপিছত এচামুচ হানি লৈ তাতে সৰু চাই নেমু এপিচ চেপি লৈ গুলি লৈ ধুনীয়াকৈ খাব আৰু তাৰ এঘণ্টা পিছত 8 AM মানত ব্ৰেকফাষ্ট কৰিব আপুনি ভাবিছে এতিয়া ব্ৰেকফাষ্টত কি খাওঁ ব্ৰেকফাষ্টত আপুনি যদি নৰ্মেল ৰাইচ খায় ঠিক আছে নৰ্মেল ৰাইচ খাব পাৰে বা ৰুটি ল'ব পাৰে নৰ্মেল ৰাইচ আপুনি এটা সৰু বা ইমান ডাঙৰ বাউলত ৰাইচ ল'ব লৈ পেলাই আপুনি বিনছ যদি আপুনি ভেজিটেৰিয়ান হয় বিনছ ল'ব পাৰে বিনছ যেনেকৈ আপোনাৰ ৰাজমাহ হওক চয়াবিনছ সেইবিলাক খাব পাৰে আৰু যদি আপুনি নন ভেজ খায় তেনেহ'লে এগ হোৱাইটছ খাব পাৰে এগ হোৱাইটছ ৰাইচৰ লগত এগ হোৱাইটছ আৰু লগতে অলপ ভেজিটেবলছ বিকজ বেলেঞ্চ খাব লাগিব প্ৰ'টিন খাব লাগিব কাৰ্বহাইড্ৰেটো খাব লাগিব আৰু গোটেইখিনি বেলেঞ্চত খালে আপোনাৰ হেল্ডি হৈ থাকিব আপোনাৰ উইক ফিল নহ'ব ঠিক আছে আৰু আপুনি মৰ্ণিং ব্ৰেকফাষ্টটো খোৱাৰ পিছত লাঞ্চলৈকে 1 PM চ' অলপ মাজত ভোক লাগিব পাৰে চ' 10:30 মানত আপুনি কি কৰিব ফ্ৰুটছ খাব পাৰে ফ্ৰুটছ যেনেকৈ আপুনি ৱাটাৰমেলনছ বা তৰমুজ এনেকৈ খাব পাৰে বা যিকোনো ফ্ৰুটছ ডেইলি আপুনি এটা ফ্ৰুটছ খালেতো ব'ৰ লাগি যাব চ' ৰেগুলাৰলি ফ্ৰুটছ চেঞ্জ কৰিব 10:30 মানত ফ্ৰুটছ খাব তাৰপিছত লাঞ্চ টাইমটো 1 PM 1 PMত লাঞ্চ কৰিব লাঞ্চত আপুনি নৰ্মেল খানা খাব পাৰে আপুনি যোনটো ৰেগুলাৰ বেচিছত খাই থাকে বাট ৰাইচৰ এমাউণ্টটো অলপ কমাব আৰু চব্জিটো বেছিকৈ খাব ৰাইচটো কম কৰি চব্জি বেছিকৈ ল'ব আৰু যদি আপুনি মিট খায় ঠিক আছে মিটৰ হেল্পফুল হয় মিট খাব পাৰে আপুনি যদি ভেজিটেৰিয়ান হয় তেনেহ'লে চয়াবিনছ যোনটো চয়া চাংকছ সেইটো আপুনি ফ্ৰাই কৰি বা ফ্ৰাই মানে কি আৰু জাষ্ট অলপমান তেল দি এনেই আৰু ফ্ৰাই কৰি খাব পাৰে তেল নাখালে ভাল খুব ভাল চ' আপুনি লাঞ্চটো কৰিলে 1 PMত লাঞ্চটো কৰি লাঞ্চলৈ ডিনাৰ টাইমটো হ'ল 8 PM চ' ডিনাৰলৈকে আপোনাৰ খুব ভোক লাগিব সেইকাৰণে 4:30 মানত আপুনি গ্ৰীণ টি বা ব্লেক কফিত কিন্তু চেনি দিব নোৱাৰে বিনা চেনি দে বা গ্ৰীণ টিটো চেনি দিব নোৱাৰে গ্ৰীণ টি বা ব্লেক কফি আপুনি এপিচ মাল্টিগ্ৰেইন বিস্কুট পাই যায় ন সেনেকুৱা মাল্টিগ্ৰেইন বিস্কুট বা এনেকুৱা হেল্ডি যেনেকৈ ব্ৰাউন ব্ৰেড হওক সেনেকুৱা এপিচ লৈ খাই লাহে লাহে এনজয় কৰি খাব যেতিয়া আপোনাৰ ভাল লাগে কমকৈ খালে ভাল লাগিব ন কিবা এটা খাইছে নোখোৱাতকৈ তাৰপিছত আপোনাৰ ডিনাৰটো 8 PMত ডিনাৰটো খুব লাইট খাব লাগে চ' ডিনাৰত পাৰিলে খিচিৰি খালে হ'ল বা খিচিৰি যদি আপুনি ভাল নাপায় তেতিয়াহ'লে অ'টছটো আপুনি গাখীৰত নহয় অ'টছটো আপুনি বা গাখীৰটো খাব পাৰে অলপমান গাখীৰ দি পেলাই চেনি তেনি নিদিব বা যদি অ'টছটো নৰ্মেলি নমকৰ হালধিৰে এনেকৈ বনাব খোজে তেনেকৈ খাব পাৰে ডিনাৰটো খুব লাইট কৰিব লাগে ডায়েট কৰাৰ লগতে মই ৰেগুলাৰলি 30 মিনিট ৱৰ্কআউট কৰিছিলোঁ 30 মিনিট নৰ্মেল কাৰ্ডিঅ' এক্সাৰচাইজ আপোনালোকেও 30 মিনিট কৰিব পাৰে আৰু যদি 30 মিনিট কৰিব ইচ্ছা নাযায় এলাহ লাগিব পাৰে চ' ফাৰ্ষ্ট আপুনি 10 মিনিটছকৈ ষ্টাৰ্ট কৰিব 10 মিনিটছ 10 মিনিটছৰ ইচ্ছা নাযায় 5 মিনিট ৰেগুলাৰলি ইভিনিঙত কৰিব পাৰে বা মৰ্ণিঙত কৰিব পাৰে বাট খানা খাই উঠি কেতিয়াও এক্সাৰচাইজ নকৰিব খানা খোৱাৰ এঘণ্টা বা দুঘণ্টাৰ পিছত এক্সাৰচাইজ কৰিব লাগে চ' মৰ্ণিং আপুনি যদি 5 মিনিটছ এটা গান লগাব আৰু এনেই ডান্স কৰি দিলে আপোনাৰ সেনেকৈও আপোনাৰ কিবা এটা এক্সাৰচাইজ হ'ব একো নকৰাতকৈ এটলিষ্ট আৰু খানা খাই যেনেকৈ আপুনি লাঞ্চ কৰি বা ডিনাৰ কৰি আপুনি অলপ 10 মিনিট যদি ৱাক কৰে সেইটো বহুত হেল্পফুল হয় চ' আপুনি ৰেগুলাৰলি এটা গ'ল বনাই লওক যে ডায়েট প্লেনটো ফ'ল' কৰিম আৰু ৰেগুলাৰলি 10 মিনিটছ বা 20 মিনিটছ এক্সাৰচাইজ কৰিম এক্সাৰচাইজটো আপুনি এক্সাৰচাইজ হ'ল কি আপুনি যদি নৰ্মেলি অলপ ডান্সো কৰে গান বজাই সেইটো হৈ যাব প্ৰথমতে ষ্টাৰ্ট কৰিছে আৰু যদি আপুনি ৱাক কৰিব খোজে ৱাক কৰিব বাট ৰেগুলাৰলি এটা গ'ল বনাওক যে 20 মিনিটছ কিবা এটা এক্সাৰচাইজ কৰিম চ' মই সেনেকৈ ময়ো নৰ্মেল হৈছোঁ ময়ো নৰ্মেল মানুহ হৈছোঁ ময়ো তেনেকৈ এপ্লাই কৰিছিলোঁ প্ৰথমতে মোৰো খুব এলাহ লাগিছিল বাট সেনেকৈ আৰু বাট ডায়েট প্লেনটো যদি এপ্লাই কৰি যায় চিৰিয়াছলি বহুত কাম দিয়ে কাৰণ মই এপ্লাই কৰিছিলোঁ আৰু মোৰ বহুত ৱেট লছ হৈছে আৰু এইটো আপুনি বেলেঞ্চ ডায়েট খাইছে আৰু সেইকাৰণে আপোনাৰ কোনো অন্যায় নকৰে কাৰণ আপুনি ৰেগুলাৰ খোৱা খানাটোৱে খাইছে জাষ্ট এমাউণ্টটো কম আৰু পাৰিলে চুগাৰ চেনিটো একদম এভইড কৰিব চেনিটো এভইড কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৱেট লছ খুব সোনকালে হৈ যাব চুগাৰ এভইড কৰক আৰু যেনেকৈ কোকা ক'লা বা এনেকুৱা কোক জাতীয় ড্ৰিংকছবিলাক সেইবোৰ এমটি কেলৰিজ হয় আপোনালোকে যে ড্ৰিংকছবিলাক খালে আপোনাৰ পেটটো ভৰ্তি নহ'ব আপোনাৰ কেলৰিজবিলাক এক্সট্ৰা কেলৰিজবিলাক আপোনাৰ যাব চ' পাৰিলে চেনি নাখাব আৰু যোনবিলাক মানে পেক জুচ হয় পেক ড্ৰিংকছ সেইবিলাক নাখাব সেইবিলাক আপোনাৰ খুব বেছি চুগাৰ থাকে আৰু
আপোনাৰ যেতিয়া বহুত দিন ডায়েট প্লেনটো এপ্লাই কৰিব আপোনাৰ এদিন এনেকুৱা লাগিব আৰু নোৱাৰিছোঁ আৰু আজি জাংক ফুড খাই দিম চ' সেনেকুৱা যদি নহয় সেনেকুৱা নহ'বৰ কাৰণে আপুনি উইকত এবাৰ চিট মিল কৰিব পাৰে সেইটো মানে কি আপুনি কিবা এটা আপোনাৰ মন পচন্দৰ বস্তু এবাৰ খাব পাৰে আৰু উইকটোত এবাৰ আপুনি খাব কাৰণ যাতে আপোনাৰ মানে টায়াৰ্ড লাগি নাযায় ডায়েট প্লেনটো এপ্লাই কৰি যদি আপুনি ইমান পাৰে যাতে আপুনি ডায়েট প্লেনটো ষ্টিক থাকিব পাৰে তেনে সেইকাৰণে আপুনি উইকত এবাৰ নিজকে চান্স দিব যে আপুনি জাংক ফুড খায় বাট সেনেকুৱা নহয় যে বহুত বস্তু লৈ খাব এনেকুৱা নহয় অলপ এমাউণ্টত খাব খুব কমকৈ খাব আৰু এনজয় কৰি খাব যাতে আপোনাৰ সেই খোৱাৰ কাৰণে গোটেই উইকটোৰ কাৰণে আপুনি এনাৰ্জি পাই যায় ছেইম ডায়েট প্লেনটো এপ্লাই কৰিবৰ কাৰণে আৰু যাতে ডায়েটটো আপোনাৰ বৰিং লগা নহওক সেইকাৰণে খানাটো চেঞ্জ কৰি যাব পাৰে বাট ফেটি খানা নাখাব খানাটো চেঞ্জ কৰিব ফেটি খানা এপ্লাই নাখাব আৰু চিকেন যদি ভাল পায় চিকেন খাব পাৰিব চিকেন বইল কৰি খালে ভাল হয় ডায়েট প্লেনটোৰ মেইন আপোনাৰ মানে ৱেইট লছৰ মেইন কাৰণটো কি জানে সেইটো হ'ল আপোনাৰ খানা খোৱা ডিচিপ্লিন খানা খোৱা টাইমিংটো যেতিয়া চেঞ্জ হৈ যায় ন আপোনাৰ বডি নিজে ৱেইট লছ কৰাটো ষ্টাৰ্ট কৰি দিয়ে আৰু ডিনাৰ যদি সোনকালে কৰে ৱেইট লছত বহুত হেল্প হয় ডায়েট প্লেনটোৰ এটা কথা মনত ৰাখিব আপোনাৰ খানাৰ পৰ্চনটোত সদায় কাৰ্বহাইড্ৰেট কম হ'ব লাগিব চাউলৰ পৰিমাণটো কম হ'ব লাগিব আৰু চব্জি যাতে বেছিকৈ লয় চব্জি বেছিকৈ ল'ব গ্ৰীণ ভেজিটেবল বেছিকৈ ল'ব আৰু কাৰ্বহাইড্ৰেটটো খুব কমকৈ ল'ব যাতে আপোনাৰ ৱেইট লছত হেল্প হয় কাৰণ কাৰ্বহাইড্ৰেটে আপোনাৰ ৱেইট ইনক্ৰিজ কৰে ৰেগুলাৰলি আৰু পানী খোৱা এমাউণ্টটো বঢ়াব পানী অলপ বেছিকৈ খাব পানী কমকৈ খালে মানে কি হয় পানী কমকৈ খালে বডিৰ টক্সিনবিলাক ওলাই যাব টান হয় য'ত বডি ৱেইট লছত হেল্প নহয় য'ত পানীটো ৰেগুলাৰলি অলপ আপুনি খোৱাটো এমাউণ্টটো বঢ়াই যাব পানী বেছিকৈ খাব খানা টাইমত খাব আৰু ৰেগুলাৰলি 10 to 20 মিনিটছ এক্সাৰচাইজ কৰিব ৱেইট লছটো আপোনাৰ চিয়'ৰ হ'ব চ' ডায়েট প্লেনটো যদি ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ডায়েট প্লেনটো আপোনাৰ কোনো ফ্ৰেণ্ডৰ হেল্প হ'ব বুলি ভাবে তেনেহ'লে শ্বেয়াৰ কৰি দিব